এইবোৰ একেই নহয়, অকল কুঁহিয়াৰ খেতি হয়। শ বিঘা বুলি ক'ম নে হাজাৰ বিঘা বুলি ক'ম, গোটেই কুঁহিয়াৰ খেতি। সবৰ ঘৰৰ গড়ি গড়ি হা কুৰপহান আমাৰ ইয়াতে জন্মে, দেউতাৰো জন্মে ইয়াত, দেউতাৰ বাবা কুৰপৰ আহিছে সেইটো জানে নাই। সেই আঁতৰত দেখিছেনে যেনে সেউজীয়া হৈ আছে যে, সেয়া ঘেঁহু খেতি। ভয় মানে অলপ আছে, এইটোতো মনত থাকিবই ভয়টো। হা মানে এনেকুৱা আছে, আমাৰ মানুহৰ মাজতে হিন্দী ভাষী মানুহৰ মাজতে কেইটা গ্ৰুপ আছে, বেয়া গ্ৰুপ চবৰ মাজতে থাকে। কেইটামান ব্লগৰৰ কাৰণে মানে অলপ কণ্ডিশ্যনটো বেয়া হ'ল, সিহঁতৰতো মাথাটো কম থাকে। ব্লগ মানে যেনে হ'লে সিহঁতৰ ভিডিঅ'টো ভাইৰেল হ'ব লাগে, ইয়াৰ কাৰণে উল্টা পুল্টা মেছেজ দি পেলাই এতিয়া মানে আমিও গালি শুনিব লগা হৈ গ'ল। গ্ৰেণ্ড ফাদাৰ মোৰ ইউপিৰ পৰা আহি পেলাই এতিয়াও মই যদি বিহাৰী হৈ থাকোঁ, সেইটোতো নহ'ব। এতিয়া মানে এইটো 4th জেনেৰেশ্যন মোৰ। মই আছোঁ পাহাৰৰ একেবাৰে ওপৰত, ফেফইন ধৰি গ'ল। এতিয়া কি ক'ম, ক'বলৈ একো ভাষাই দেখোন বিচাৰি পোৱা নাই। পাহাৰত গছ এজোপাও নাই, একেবাৰে কুঁহিয়াৰ খেতি। একেবাৰে টপ মোষ্ট পইণ্টটো এইটো, ইয়াতো কুঁহিয়াৰ খেতি। কেতিয়াবা আচৰিত হৈ যাওঁ, অসমীয়া মানুহ ইমান নিষ্কৰ্মা আছিলেনে যে বাহিৰৰ মানুহ আহিবলগীয়া হ'ল, ইয়াত বসতি কৰিবলগীয়া হ'ল। মই মানিছোঁ তেওঁলোকো মানুহ, তেওঁলোকো দুখীয়া দৰিদ্ৰ মানুহ, তেওঁলোক তাত ভূমিহীন আছিলে, ভূমি বিচাৰি ইয়ালৈ আহিলে, সেইটোও মানুহ। কিন্তু ক'ৰবাত কোনোবা সময়ত বুকুখন মোচৰ খাই উঠে, যেতিয়া গোৱাৰ অসমীয়া হৈ যাওঁ।